খুৱাবলগীয়া হয় মিস্ত্ৰী লাগি আছে খবৰ নাই এইকেইদিন কৈ আছোঁ মিস্ত্ৰী লাগি আছে চাউল ধানকেইটা সোনকালে শুকুৱাই মেলি ল মিস্ত্ৰী লাগিলে বুলিয়ে পকা ঘৰ হ'ল বুলিয়ে ভাবিলে কাম নকৰাই হ'ল এইকেইজনী মোৰ ল'ৰাকেইটা কি দেখি আহিলে চেয়ানুম জগাই নাই সিফালে কি দেখি আহিলে ক'ব নোৱাৰো কাইলৈ পৰহিলে বিহুও পালেহি ধানকেইটাও শুকুৱাব লাগিছিলে চাউল কেইটামান আৰু বৰা চাউল উলিয়াব লাগিছিলে পিঠা পনা খুন্দিবলৈ পিঠাটো ময়ে খুন্দিব লাগিব সেইদিনে ক'ত জানিব ল'ৰাও চাব লাগিব কামো কৰিব লাগিব ইটো সিটো আছেই বাহিৰা কাম চব কৰি মেলি মই হেৰি কৰিব লাগিব বতৰ বেয়া বুলি ক'লে বেয়া হ'বই এই বুঢ়ীজনী যে আৰু কাম নাই ৰাতিপুৱানো কাক বকি থাকে আৰু ঠিক নাই আৰু কি হ'ল মা ৰাতিপুৱা যে ইমান হুলস্থুলখন কৰিছে কাৰ ঘৰত ইমান হুলস্থুল ৰাতিপুৱা আমাৰ ঘৰতে ইমান হুলস্থুল সদায় ৰাতিলৈকে কৰিলে নাতি পাই দিলে এতিয়া কাম কৰি নাখাই গ'লে এতিয়া আকৌ ইমান কেলে চিভা কৰি দিব লাগে সদায় কাম কৰিলেও কৰিব নকৰিলেও নাই ইমান ৰাতিপুৱা সদায় চিভা কৰি থাকিবলৈ শুনিবলৈ মোৰ হ'লে মন নাযায় তই কি কথা কৈছ কি কথা ক'লি তই কি এটা পাবলৈ ক'লো ছোৱালী এজনী পালি কাম কৰিব নোৱাৰো মাৰৰ ঘৰলৈ যাবিগৈ তই মোক কাম কৰি খুৱাব নালাগে মিস্ত্ৰী লাগি আছে এইবোৰ চাউল কিহে যায়ব এতিয়া মিস্ত্ৰীয়ে ভাত খাব লাগিব নে মিস্ত্ৰীয়ে বেলি 12 বজাত ভাত খাবা নেকি ল'ৰা ছোৱালীৰ মাজত যে আপুনি প্ৰফিট আনিছে যে আপুনি এজনী ছোৱালী কি পাহৰি গ'ল নেকি সেইষা কথা ছোৱালীজনী হ'ব কান্দি ৰণ জিকিব নালাগে এইবাৰ নাতি এটা লাগে বুলি কৈছো লাগিবই নেকান্দিবি এই হাগিলে এনেকুৱা গোন্ধাইছে মাকজনীয়েনো ক'লে জানো পায় এনেকুৱাতে ল'ৰা ছোৱালী পাবলৈ মন নাযায় দেই ময়ো নাপাওঁ দেই ল'ৰা ছোৱালী ৰ মাৰে চাগে সেই আইতাৰ লগত কাজিয়া লাগিলে সদায় ৰাতিপুৱা কাজিয়া লাগে আৰু তোৰ মাৰে আইতাই ৰ মা কি হ'ল ইমান খঙত আছে যে তহঁতি ভাল কাম কৰিছ কি কৰিম আমি এই ধৰকচোন একদিন ধৰক ইমান নানিবি দেই মোৰ ছোৱালী নানিবি দেই মই এনেও ছোৱালী ভাল নাপাওঁ দেই মাকক দি দেগে যা মাকক যিহে মুখখন চোকা ইভাগে বৰ কথা এতিয়া ছোৱালী দিবলৈ ল'বলৈ নাই মই আইতাকো নললে এতিয়া বুকনি কোনে চফা কৰিব মাকজনী ক'লে দে মোৰ ছোৱালী কোনেও ল'ব নালাগে ছোৱালীজনী মা আলোচনী কৰিব নালাগে দে দেখিম নহয় পিছত এজনী পাওঁ সেইদিনা কিনো পাই দিয়ে ল'ৰাই পাই দিনে ছোৱালীয়ে পাই দিনে দেখিম ধৰক ল'ৰা এটা ফটোহে ৱালপেপাৰ দি থওঁ পাই মা দেউতাই তেতিয়া ভাল পাব ল'ৰা এটা হ'লে মানুহটোও বৰ মন কৰিব একো কাম বন নকৰিলেও এনেই থাকিব আমাৰ আকৌ বুঢ়ীজনীয়ে মোক ছোৱালীৰ কাৰণে যিখন নিন্দা কৰিছে সি এজনীতো এইবাৰ কেইবছৰ হ'ল 10-12 বছৰ হ'বহি হ'ল আজিলৈকে সি সেইজনী ল'ৰা বা ছোৱালী একোটা মুখেই দেখুৱাব পৰা নাই মোৰ ছোৱালীজনীৰ কাৰণে যিখন নিন্দা কৰিছে তোৰ যদি কেনেবাকৈ ছোৱালী হ'বলৈ হয় সি বুঢ়ীয়ে কি কৰিব ঠিক নাইও গম পাইছ নাই সেইখিনি বুঢ়ী মোৰ ভয়হে লাগিছে তাই এতিয়া কিনো হয় ভয় কৰি নাথাকিবি ভগৱানৰ ওপৰতে চিন্তা কৰা যি হওক হ'ব আৰু ল'ৰা হ'লেনো কি কৰিব ছোৱালী হ'লেনো বুঢ়ীয়ে কি কৰিবনো কিটা কৰিব পাৰিব মই একো ভয় চয় কৰি থাকিবলৈ নাই দেই নকৰিবি ভয় দমত থাকিবি নিজৰ দমত শুনি বুলিহে অলপ সহি থাকে নাই মই সহিছোঁ আৰু দুদিনমানৰ পিছত মই কিন্তু সহ্য কৰি নাথাকিম আৰু দেই বুঢ়ীক ময়ো লাৱে বাপেকে পানী খুৱাম যেনেকুৱা বুঢ়ী তেনেকুৱা হেৰি কৰিম মোৰ কথা কি পাতি আছে মই শুনিহে আছোঁ ল'ৰা ছোৱালীটা নাই বুলি ইমান হাঁহিব নাপায় আৰু মানুহে আৰু মোৰ এতিয়া মানুহটো বাহিৰত থকাৰ কাৰণেহে ল'ৰা ছোৱালীটা পোৱা নাই নহ'লে মই মাক কেতিয়াবাই নাতি হোক দিলোঁহেঁতেন এবাৰ যামগৈহে মানুহটো চালে ইমান লোকৰ কথা শুনি থাকিবলৈ নাই ইয়াত দুজনী আহি পানি শুনিলে সি কি পাতিছে তহঁতৰ কি হ'ল তহঁতৰ মা শুনিছে নাই মোৰ ল'ৰা ছোৱালীটা নাই কাৰণে সিহঁতি দুজনীয়ে বেয়াকৈ পাতি আছে মোৰ কথা সেইবোৰহে পাতি আছে তহঁতৰ কথা নাই আৰু নিজেতো ল'ৰা এটা দেখাবই নোৱাৰিলে মাক এতিয়া আকৌ মোৰ কথা বেয়াকৈ পাতিবলৈ আহিছে মই হ'লে মই এবাৰ যামগৈহে দেই মানুহজনৰ ওচৰলৈ ল'ৰাটো আহিব নহয় তেতিয়া গোটেইখনে ৰাতি ভাত খাম নে খাওঁতে সেইবোৰ সমালোচনা কৰিব লাগিব তেতিয়া কি হয় হ'ব মই হ'লে সদায় এনেকৈ লোকৰ কথা শুনি থাকিব নোৱাৰোঁ দেই সেইকেইজনী কাম নাই নহয় অকল লোকৰ কথা পাতি থকাহে ছোৱালী গোন্ধ লৈ নাথাকিবি ওচৰলৈ হ'ব পখিলি যা শাহুৰে ক'লে ন শুনিলি নাই ছোৱালী গোন্ধ লৈ থাকিলে আকৌ ছোৱালীহে হ'ব বোলে দেখিম আৰু এজনী ছোৱালী হ'লেহে বাপেকে বুঢ়ী আৰু হেৰি হওক যা পখিলি ঐ পখিলি তই এইটো গাত পেট ভেজা দি যে সেইখন কৰি আছ ইজনী ক'লে গ'ল আৰু মাজুজনী ক'লে গ'ল নবৌয়ে ছোৱালীজনী হোৱাই আছে সেইটো কাৰণে ময়ে যাইছোঁ আৰু চাউল তই এতিয়া সেইবোৰ কথা চিন্তা কৰিব নালাগে পেটত থকা মোৰ নাতিটোৰ কথা চিন্তা কৰ
টিভিয়ে চিভিয়ে চাবি ইউটিউব সেইবোৰ চাবি সেইবোৰ দি থাকে নহয় মোৰ নাতিটো বগা চগা ধুনীয়া হ'ব লাগিব আকৌ আয়ো জীৱনটা শান্তি নোহোৱা হ'ল আৰু দেই ল'ৰাহে লাগে পুতেকটো এনে কম বগা চগা নে বাপেক চাইহে পুতেক হ'ব হেল্ল' অঁ শুনিছা মই হ'লে ইয়াত নাথাকোঁ আৰু দেই কি হ'ল নবৌয়ে আৰু এই বোৱাৰীয়ে লগ লাগি মোৰ গোটেই হাঁহিছে ল'ৰা ছোৱালী নাই বুলি বাজি বুলি হাঁহিছে মোক হ'লে ইয়াৰ পৰা লৈ যোৱা দেই তোমাৰ কাৰণেহে মোৰ এতিয়া ল'ৰা ছোৱালী নোহোৱাকৈ আছে ললিতৰ পিতেকলৈ যোৱাহেঁতেন ইমান দিনে ল'ৰা ছোৱালী মোৰ দমেই হ'ল তোমালৈ আহি মই জীৱনটো শেষ কৰি দিলোঁ মোক হ'লে সোনকালে লৈ যোৱা এইবাৰ মই তোমাৰ লগত যামেই সেইবোৰ কথা মই নাজানো এবাৰ লৈ যাবা মোক মুঠতে তুমি আহাই অঁ ৰ'বা দেই বুঢ়ীজনী আহিছে ৰ'বা অ' মেনকা অঁ মা এই আই এগৰাকী আছে বুলি কৈছে অঁ তই যাওঁ নি ব'লচোন চাই আহোঁগৈ এই তাই ছোৱালী হয়নে ল'ৰা হয় আপুনিও দেই ভাল ল'ৰা ছোৱালী পকৰত লাগি থাকে ব'লক আহ অ' বোপাই অ' ৰচোন অ' মা এইখন এচি এখন মাহে নিয়ে হ'ব দে যেনে তেনে গৈ পালেগৈ হ'ল সোনকালে পাবগৈ লাগে কেনেকৈ উঠিম ব'ল লাজ লাগিব নহয় পাৰিম বৈ ঐ এচিখনত কেনেকৈ উঠিম বাৰু বৈ পাৰিম বৈ অ' বোপাই তই ক'লে যা আমাকো লৈ যাচোন অ' আইঅ' এইখন কেনেকুৱানো ফুলেই নাখাইচোন ৰ'ব মানুহজনী কেলৈ আহিছোঁ যোৱা দেই এইখন কেনেকৈ অ' মা এইবোৰচোন বৰ জংঘল ক'লে আনিলে বৰ ভয় লাগিছে পাই ক'ৰবাত গলি এটাত বুলি কৈছিলে মোৰ আপুনি ধৰি লওক দেই মোৰ বৰ ভয় লাগিছে এখন গোটেই আন্ধাৰ এখন গোটেই জংঘল এখন পাইছোহি হ'বা এই গলি এটা বুলি কৈছিলে এইটোৱে নে সেইটোৱে নে ধৰিবই পৰা নাই সেইটো ওখকৈ কি তাতে নিব অঁ সেইটোৱে নেকি ব'ল নেকি ব'লক তেতিয়াহ'লে আমাক সহায় এটা কৰক নুচুবি তেনেকৈ দি মোক কোন তহঁতি আঁতৰত মোৰ পৰা আঁতৰত আমি বহুত দূৰৰ পৰা আহিছোঁ আই আমাক সহায় এটা কৰক কি সহায় কৰিব লাগে তহঁতক কচোন ক কি সহায় কৰিব লাগে তহঁতক ক কি কাৰণে আহিলি মোৰ ওচৰলৈ অ' আই আপুনি সহায় এটা কৰক আৰু কেনেকুৱা সহায় কৰিব লাগে কোৱাচোন বাৰু মোক এজনী কালি পাওঁ আজি পাওঁ হৈ আছে কি নহয় চাই দিব লাগে হয় নেকি আগতে এজনী পালে সেইজনী 4জনীমান ছোৱালী হ'ল ছোৱালীটো মোৰ নিষ্পত্তি ৰাহিয়ে নাহে তুমি আগতে ক'ব লাগিছিলে আকৌ তুমি আগতে আহিব লাগিছিলে তুমি দেৰি কৰি দিলা নহয় বহুত তেও বাৰু মই চাই দিছোঁ আপুনি যেনে তেনে সহায় কৰক আই হ'ব মই চাইছোঁ বাৰু ৰ'বা এই গ্ৰহ গতিবিলাক ভাল নহয় দেই মানুহজনী ভাগৰ শুনিছানে অঁ হয় নি গুৰু হয় বৃহস্পতিবাৰৰ দিনাখনি তুমি পায়স অকণমান দিবা শুনিলা হ'ব আই শনি হৈ তুমি কোলা ছাতি এটা দান দিবা হ'ব দিম বাৰু ভালকৈ শুনি লোৱা আৰু নৈত গৈ তুমি পূজা পাতলৰ সৈতে ডোং এটা উটুৱাই থৈ আহিবা হ'ব শুনিছানে অঁ আৰু এই পানীকণ তোমালোকে অকণ হাতত লোৱা আহোঁ নিজৰ মূৰত সানি লোৱা আহোঁ আৰু পানী অকণ মই দি পঠিয়াম তোমালোকে তাইক নি গায়ে মূৰে হ'ব সানি দিবাগৈ দেই সানি দিম তোমালোকে দক্ষিণা এইকেইটা দিছা যে কি হ'ব এইকেইটা দক্ষিণা মোক 5,000মান লাগিব নহয় এতিয়া তেতিয়াহে মই তোমালোকৰ কথাটো ক'ব পাৰিম ল'ৰাই হ'বনে ছোৱালীয়ে হ'বনে এতিয়াতো মই ক'ব নোৱাৰোঁ দিম আই আগতে আপুনি হেৰি কৰি লওক দি লোৱা তাৰপিছতে মই মংগলখন ভালকৈ চাব পাৰিম তোমালোকক হ'ব আই দিছোঁ মা ইমানখিনি পইচা দিলে যে এইটো বৰ্তমান থাক এজনী জালি লাগিছে মা হ'বচোন ৰখ কি কয় মোৰ নাতি এটা হ'লেই হ'ল ৰখ হ'ব তহঁতি চিন্তা নকৰিবি এতিয়া এইটোৱে হ'ব পিছত কিন্তু মোক আৰু ইয়াতকৈ সৰহকৈ লাগিব 10,000মান লাগিব টকা দেই মই কৈ দিলোঁ এতিয়া বাৰু মই মংগলখন চাই দিছোঁ এতিয়া মই চাই পানি কিন্তু ল'ৰা এটাকে পাইছোঁ গম পাইছা তুমি এই তামোল পাণটো যে দিছোঁ তুমি এইটো ভালকৈ কাটি মেলি তোমাৰ বোৱাৰীক খুৱাই দিবা শুনিছা নাই খুৱাই মেলি আৰু মই মন্ত্ৰ কেইফাকিমান মাতি দিছোঁ ইয়াতে সেই মন্ত্ৰগতি তাতে সোমাই আছে তুমি তামোল কাটি নি খুৱাই দিবাগে তাৰপিছত দেখিবা তোমাৰ নাতি এটাকে হৈছে তুমি যিটোকে বিচাৰিছা সেইটোকে পাইছা গম পাইছা বৰ ভাল
আকৌ পিছত আহিবা ঢেৰ বস্তু ধেৰ লাগিব আৰু পইচা 10,000 মান লৈ আহিবা মই তোমাক এখন মন্ত্ৰ মাতি তোমাক সোনকালে নাতি পোৱালি এটা মই হেৰি কৰি দিছোঁ দেই অঁ হ'ব আই ঐ আমাৰ এজনীকো চাই দিয়কচোন হয় নি চাইছোঁ ৰ'বা দেই মোক ঘৰত চবেই কান্দি হাঁহি থাকে মোৰ ল'ৰা ছোৱালীলৈ বাজি বাজি বুলি আই আপুনি কিবা এটা কৰকচোন মই এটা উপায় পাইছোঁ শুনা তুমি কওক তুমি সদায় ৰাতিপুৱা গা ধুই কেঁকুৰা গাঁত বিচাৰি যাবা গম পাইছা কেঁকুৰা গাঁতত গৈ তুমি পানী যিমানে ঢালিবা তোমাৰ গাত সিমানেই গৰ্ভত সন্তানে ফিট দিব গম পাইছা না তুমি সোনকালে যাবা কিন্তু কেঁকুৰা গাঁত বিচাৰি ৰাতিপুৱা পানী ঢালিবা তেতিয়াই তোমাৰ গাত সন্তান হেৰি হ'ব ফিট দিব তোমাৰ এই কামটো এতিয়া শুনিছা নাই এই এগৰাকী ভাগত যে চাইছিলোঁ তেওঁ এতিয়া পূজা পাতল যিবোৰ কৰিবলৈ আছে কৰ্ম কৰিবলৈ মোক এতিয়া 5,000 টকা দিয়া দেৰি হৈছে দেৰি কৰি নাহিবা মোৰ আৰু বেলেগত চোৱাই দিবলৈ আছে মানুহ ঢেৰ ৰখি আছে মোৰ মানুহ আহি ৰ'ব মই দিছোঁ ৰ'ব মাছ নাই যদি এয়া লওক দেই পইচা কহৰক দিব কাম কৰিব তোমালোকৰ মনোবাঞ্ছা পূৰ্ণ হওক মোক পইচা যিমানো দিবা সিমানো কাম হ'ব এইবোৰ কি মনটো মাৰিছেনো পইচা কহৰক দিব কি কৈছে তই নাজানো সন্দেহে হৈছে দেই ব'লক বাৰু যাওঁগে দেই যাওঁ